So guys, Nagari Entertainment of prank call কৰি আছো চাও কেনেকুৱা হয় সাকসেস হ'ব পাৰোনে নাই হেল্ল हेलो Nagari পাপা হয় না नो হয় বাবা আপুনি ফ্রি আছে নেকি হেল্ল বাবা আপোনাৰ ভিডিঅ'বোৰ চাও বহুত ভাল লাগে বাবা হেল্ল হয় নেকি থ্যাংক ইউ বাবা মানে মোৰ এটা সৰু লৰা আছে আপোনাৰ লগত ভিডিঅ' বনাব বিচাৰে আপুনি লবনে আমাৰ লৰাটোক কৰবা গৈছিল আপুনি মই আমাৰ গুৱাহাটীৰ পৰা কৈছো হয় নেকি তো আমাৰ লৰাটো আমাৰ লগত আছে কথা পাতব নেকি আপুনি পাতিম তো মই দি আছো অ লৰা আছোন আমাৰ নাগাৰী বাবা কথা পাতব তোৰ লগত নাগাৰী দাদা নেকি এ দাদা বহুত ভাল লাগে ও দাদা তোমাক থ্যাংক ইউ অ দাদা দাদা তুমি ক'ত আছানো এতিয়া মই তো ঘৰত আছো ঘৰত মানে ছয়গাঁও নেকি তুমি গুৱাহাটী কেতিয়া আহিবানো তোমাৰ লগত যে বহুত এটা ভিডিঅ' কৰিব মন আছে মোৰ মই গুৱাহাটী যাম তোমাৰ দেৰি হ'ব কেইদিনমান ক'ৰ পৰা গৈছিলা তুমি মই গুৱাহাটী লাচিত নগৰ এয়া মোৰ কাকা আছিলে আচ্ছা 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 তোমাৰ কাকাই বহুত ভিডিঅ' ভাল পাই চাই আচ্ছা আচ্ছা তুমি কেতিয়া আহিবানো মই যাম ৰবা কেইদিনমান পিছতে যাম এ কালিয়ে বনাম মই ছয়গাঁও গৈ আছো মানে হয় নেকি অ ছয়গাঁও আহিব নালাগে মই যাম দিয়া ৰবা মই গুৱাহাটীত গ'লে তোমাক ফোন কৰিম দিয়া এ নাই মই কালি যামেই মানে ছয়গাঁও তুমি বেলেগ কামত আহিলে আহিবা কিন্তু মোৰ লগত লগ কৰিবলৈ ইমান দূৰ আহিব নালাগে বুজিছা না এ ছয়গাঁও ইমান দূৰ নহয় হেল্ল' নাগাৰী দাদা নাই একো নাই তুমি দূৰ হয় অলপ তুমি আহিব নালাগে মোক লগ কৰিবা খাই আছে নেকি আপুনি কিবা মই ভাত খাই আছো এ মই ভাত খাই আছো আৰু দাদা কথা এটা আছিল নহয় কোৱা এ তোমাৰ যে সিদিনাখন যে গামোচাৰ বিষয়ে যে এটা ভিডিঅ' বনাইছা ইমান ভাল লাগিছে ন মানে বহুত ভাল পাইছো জানা চবে ইমান বিতৰ্ক কৰি আছিল নহয় বহুত ভাল পাইছো মই থ্যাংক ইউ আৰু কথা এটা নহয় তুমি বিয়াটো কেতিয়া পাতিবানো মই বিয়া পাতিলো নহয় মই তোমাৰ মই ইণ্টাৰভিউটো দেখা পাইছো তুমি বোলে বৌ এটা আছে বোলে তোমাৰ মই বিয়া পাতিছো ৰবা এ নাই পাতা তুমি পাতিছো কেইদিনমান পিছত বাচ্চা হ'ব এ ভিডিঅ' দেখাই নাই ভিডিঅ'ত দেখাব লাগিব ৰবা বাকি কোৱা কোনটো চেনেলৰ পৰা কৈছা দাদা মই বিকি গম পাইছো প্rank কৰি আছা বুলি গম পাইছো তুমি ফাৰ্ষ্টতে গম পাইছা হয় নাই ফাৰ্ষ্টতে তোমালোকে বুঢ়া মানুহৰ ফালতু চুৰিলা সেইটোতে গম পাইছো নাই ভাবিলো দাদাকে এটা কল কৰো কেইদিন পিছত ইন্টাৰভিউ লম তাৰ আগতে এটা প্ৰেংক কল কৰো গম পাইছো কিন্তু মানে লাষ্টত ভাবিলো আকৌ চিৰিয়াছ হ'ব পাৰা এ মই যেতিয়া বিকিদাই ফাৰ্ষ্টত গৈছে নাই মই তেতিয়াই গম পাই গৈছো মই কোন চিনি পাইছা নাই কোন বিনীত আকৌ বিনীত কিন্তু সাউন্ডটো চেঞ্জ কৰা নাই তথাপি আপুনি চিনি পোৱা নাই যে মই ভাবাই নাই মানে তাৰমানে বিনীত হ'ব পাৰে আৰে সৰুতে লগ পাইছিলো ন মাতটো চেঞ্জ হৈ গৈছে মোৰ ডাঙৰ হৈ গলা তাৰমানে মোতকৈ ডাঙৰ হৈ গৈছে আৰু বিনীত ভালে আছা একদম মস্তি কেতিয়া আহিবা গুৱাহাটী মই যাম ৰবা অহা সপ্তাহত যাম চাগে আহা জল্দি আহা আৰু সঁচাকে বিয়া চিয়া পাতিলা নেকি সঁচাকে পাতিলো এ কি কোৱা পাৰ্টিটো পাৰ্টি হ'ব ৰবা বাচ্চা হ'লে তেতিয়া একেলগে খাই যাবা ভিভান্তা ৰখি আছো আকৌ দিয়া পিছে দাদা বেয়া নাপাব কিন্তু নাই একো নাই দিয়া মানে সাকসেসটো হ'বই নোৱাৰিলো একো নাই দিয়া ঠিক আছে দিয়া পিছত কথা পাতিম দাদা ঠিক আছে বাই
প্ৰেংক কলটো কি ছাকচেছ অলপ হৈছোঁ বেছি অলপ হৈছিল মানে দাদা যেতিয়া ফাৰ্ষ্টত বুঢ়া এক্টিংটো কৰিল তেতিয়া গম পাই গৈছে মই গম পাইছোঁ মানে ইউটিউবাৰ হয় আমি ইউটিউবাৰ আমাকো কোনোবাই যদি প্ৰেংক কল কৰে গম পাওঁ চ' ফাৰ্ষ্ট কি ক'লে কিন্তু গম পোৱা নাছিল মানে মোৰ ভইচটো কিন্তু চিনি পোৱা নাছিল লিটাৰেলি চিনি পোৱা নাছিল চ' ভাল লাগিল বহুত চ' গাইজ ভিডিঅ'টো আজি এইখিনি আছিল যদি ভাল লাগিল লাইক কৰিব যদি বেয়া লাগিছে তেতিয়াও লাইক কৰিব আৰু কমেণ্ট এটা কৰিব ভাল লাগিছে নে বেয়া লাগিছে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব ধন্যবাদ ধন্যবাদ